ইণ্ডিয়া টুডেত প্ৰকাশিত এটা তথ্য অনুসৰি প্ৰতিদিনে ভাৰত চৰকাৰে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুৰক্ষাৰ বাবে 1.62 কোটি টকাকৈ খৰচ কৰে। দৰাচলতে এখন দেশৰ প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতি হৈছে সেইখন দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি আৰু দেশৰ চৰকাৰসমূহে তেওঁৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ গাফিলতি ৰখাটো নিবিচাৰে। তেনেহ'লে ফ্ৰেণ্ডছ, আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ, কাৰণ আজি আমি আমাৰ ভিডিঅ'টোত আলোচনা কৰিম আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুৰক্ষাৰ লগত জড়িত 10টা নজনা আৰু ইণ্টাৰেষ্টিং কথা। তেনেহ'লে ফ্ৰেণ্ডছ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। SPG অৰ্থাৎ স্পেচিয়েল প্ৰটেকশ্যন গ্ৰুপ। স্পেচিয়েল প্ৰটেকশ্যন গ্ৰুপৰ হাততেই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুৰক্ষাৰ মুখ্য দায়িত্ব অৰ্পণ কৰা হৈছে আৰু এই SPG কামাণ্ডোসকল ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত 24 ঘণ্টাই তেওঁ ছাঁটোৰ দৰে থাকে আৰু এই কামাণ্ডোসকলক কিছুমান বিশেষ ট্ৰেইনিঙৰ মাজেদি অনা হয়, যাৰ জৰিয়তে তেওঁলোকে যিকোনো পৰিস্থিতিৰ মোকাবিলা খুব সুন্দৰভাৱে কৰিব পাৰে। SPG গঠন কৰা হৈছিল 1988ত। 1984ত যেতিয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক তেওঁ সুৰক্ষাৰ দায়িত্বত থকা দুজন পুলিচ জোৱানে গুলীয়াই হত্যা কৰিছিল, তেতিয়াই প্ৰধানমন্ত্ৰীসকলৰ সুৰক্ষাৰ বাবে এটা পৃথক সংগঠনৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছিল। সেয়েহে 1988ত স্পেচিয়েল প্ৰটেকশ্যন গ্ৰুপ গঠন কৰা হয়। বৰ্তমান SPGত প্ৰায় 3000 জন জোৱান আছে আৰু এই জোৱানসকলৰ এঠাই মাথো দায়িত্ব দেশৰ প্ৰধানমন্ত্ৰীক সুৰক্ষা প্ৰদান কৰা। 2020-21 বিত্তীয় বৰ্ষৰ বাবে SPGৰ বাজেট ধাৰ্য কৰা হৈছিল 592.5 কোটি টকা, অৰ্থাৎ প্ৰতিদিনে 1.62 কোটি টকাকৈ এই সংস্থাটোৱে প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ বাবে খৰচ কৰে। অলপ আগতে আমি আলোচনা কৰি আহিছোঁ যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুৰক্ষাৰ বাবে SPGয়ে মুখ্য দায়িত্ব পালন কৰে। ইমান গধুৰ দায়িত্ব পালন কৰিবৰ বাবে তেওঁলোকক কিছুমান বিশেষ অস্ত্ৰ শস্ত্ৰৰো প্ৰয়োজন হয়। তেনেহ'লে আহকচোন জানো তেওঁলোকে কি কি অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰে। SPG জোৱানসকলৰ হাতত অত্যাধুনিক অস্ত্ৰ যেনেকৈ FNF-200 এছল ৰাইফল, Nsgr, FN57, Glock 19 আদিৰ দৰে গুৰুত্বপূৰ্ণ আৰু অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ থাকে। এই জোৱানসকলে সদায় বুলেট প্ৰুফ জেকেট পৰিধান কৰি থাকে আৰু আপোনালোকে এওঁলোকক কলা ছানগ্লাছ লগাই থকা দেখিবলৈ পাব। এই কলা ছানগ্লাছবোৰৰ বাবে তেওঁলোকে সম্ভাৱ্য শত্ৰুৰ ওপৰত তেওঁলোকে নজনাকৈ নজৰ ৰাখিব পাৰে। ইয়াৰ লগতে এই জোৱানসকলক মাৰ্চেল আৰ্টৰ বিশেষ ট্ৰেইনিঙো দিয়া হয়, যাতে তেওঁলোকে বিনা অস্ত্ৰেও শত্ৰু আক্ৰমণ ৰোধ কৰিব পাৰে। আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁ যাতায়াতৰ বাবে BMW 7 চিৰিজৰ 760 লি গাড়ীখন ব্যৱহাৰ কৰে আৰু এই গাড়ীখন হৈছে এখন অত্যাধুনিক অস্ত্ৰ শস্ত্ৰযুক্ত এখন আধুনিক গাড়ী আৰু এই গাড়ীখন বিশ্বৰ কেৱল মুষ্টিমেয় কেইজনমান ব্যক্তিৰ হাততহে আছে। এই গাড়ীখন চলাবলৈও এক বিশেষ প্ৰশিক্ষণৰ প্ৰয়োজন হয়। এই গাড়ীখন সম্পূৰ্ণৰূপে বুলেট প্ৰুফ হয় আৰু এই গাড়ীখনৰ আইনাখন AK-47ৰ দৰে ভয়ানক বন্দুকৰ গুলীয়েও ভাঙিব নোৱাৰে। বুলেট প্ৰুফ হোৱাৰ লগতে এই গাড়ীখন বম আৰু গ্ৰেনেড প্ৰুফো হয়। গাড়ীখনৰ আশে-পাশে যদি বোমা বিস্ফোৰণ হয় তেতিয়াও এই গাড়ীখনৰ কোনো ক্ষয় ক্ষতি নহয়। এই গাড়ীখনৰ অন্য এটা বিশেষত্ব হ'ল এই গাড়ীখনৰ যদি টায়াৰ কেনেবাকৈ পামচাৰ হয় তেনেহ'লে এই গাড়ীখনে 90 কিলোমিটাৰ গতিবেগেৰে প্ৰায় 350 কিলোমিটাৰ দূৰত্ব পাৰ কৰে। যিকোনো এজন গুৰুত্বপূৰ্ণ ব্যক্তিক সুৰক্ষা প্ৰদানৰ প্ৰথম চৰ্তটো হৈছে তেওঁৰ কনভয়ক সুৰক্ষিত কৰা, কিয়নো ইতিহাসৰ পাত লুটিয়ালে আমি দেখিবলৈ পাওঁ যে এই বিশিষ্ট ব্যক্তিসকলৰ কনভয়তে অত্যাধিক আক্ৰমণ চলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয়ত যদি আমি লক্ষ্য কৰোঁ তেনেহ'লে আমি দেখিম যে তেওঁৰ কনভয়ত থাকে 2খনকৈ BMW 7 চিৰিজ চিডান, 6খনকৈ BMW X5, এখন মাৰ্চিডিজ বেঞ্জ এম্বুলেন্স, টাটা চাফাৰী জেমাৰ এখনৰ লগতে প্ৰায় 15ৰ পৰা 20খন গাড়ী আমি দেখিবলৈ পাম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই গাড়ীসমূহৰ মাজত নিজৰ BMW 7 চিৰিজৰ লি গাড়ীখনত উপস্থিত থাকে আৰু এই কনভয়ৰ আগত আৰু পিছত স্থানীয় পুলিচৰ গাড়ীসমূহ দেখিবলৈ পোৱা যায়। এই গাড়ীসমূহত প্ৰায় 100 জন কামাণ্ডো অস্ত্ৰ শস্ত্ৰৰে উপস্থিত থাকে, যি প্ৰয়োজন সাপেক্ষে তৎক্ষণাত শত্ৰুক আক্ৰমণ কৰিব পাৰে আৰু যিখন টাটা চাফাৰী জেমাৰ কনভয়ত যায় সেই জেমাৰখনে 100 মিটাৰ দূৰৰ পৰাই বম ডিফিউজ কৰিব পাৰে। NSG অৰ্থাৎ নেশ্যনেল ছিকিউৰিটি গাৰ্ড। নেশ্যনেল ছিকিউৰিটি গাৰ্ডেও ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়ায়। এই NSG কামাণ্ডোসকলক ব্লেক কেট নামেৰেও জনা যায়। NSG অৰ্থাৎ নেশ্যনেল ছিকিউৰিটি গাৰ্ড গঠন কৰা হৈছিল 1986ত।
NSGৰ কামাণ্ডোসকলক এনেকুৱা কিছুমান বিশেষ ট্ৰেইনিঙৰ মাজেদি অনা হয় যাৰ জৰিয়তে তেওঁলোকে যিকোনো আক্ৰমণত খুব সুন্দৰভাৱে প্ৰত্যাক্ৰমণ কৰিব পাৰে NSG কামাণ্ডোসকলে প্ৰধানমন্ত্ৰীৰ উপৰিও দেশৰ কিছু সংখ্যক বিশিষ্ট ব্যক্তিক সুৰক্ষা প্ৰদান কৰে আমি সততে শুনা Z+ সিকিউৰিটি এই NSG কামাণ্ডোসকলেই প্ৰদান কৰে এজন ব্যক্তিক Z+ সিকিউৰিটি প্ৰদান কৰিবৰ বাবে ৩৬ জন NSG কামাণ্ডৰৰ প্ৰয়োজন হয় নৰেন্দ্ৰ মোদীৰ সুৰক্ষাৰ ক্ষেত্ৰত স্থানীয় পুলিচসকলে আগবঢ়োৱা অৰিহণাক যদি আমি আওকাণ কৰোঁ তেনেহ'লে ই আধৰুৱা হ'ব কাৰণ নৰেন্দ্ৰ মোদীয়ে যিখন ৰাজ্যলৈ যায় তাৰ বহুদিন আগৰ পৰাই সেই ৰাজ্যখনৰ স্থানীয় পুলিচে তেওঁ যাব লগা সম্ভাৱ্য স্থানসমূহৰ পূৰ্ণ নিৰীক্ষণ আগৰ পৰাই চলায় লগতে তেওঁ কনভয়ৰ আগত আৰু পিছত পুলিচৰ গাড়ীসমূহ যায় যিকোনো সমস্যাৰ সৃষ্টি হ'লে পুলিচেই প্ৰথমতে তাৰ মোকাবিলা কৰে লগতে স্থানীয় পুলিচসমূহে PM মোদীৰ কনভয় আগবঢ়াৰ সময়ত ৰাস্তাৰ পৰা সকলো ধৰণৰ ট্ৰেফিক আঁতৰোৱাৰ কাম কৰে আৰু ইয়াৰ লগতে সাৰ্বজনীন ঠাইত যেতিয়া PM মোদী যায় তাত উপস্থিত বৃহৎ সংখ্যক লোকক শান্ত আৰু নিয়ন্ত্ৰণৰ কাম পুলিচেই কৰে এক কথাত ক'ব গ'লে স্থানীয় পুলিচে যি কাম কৰে সেয়া কোনোৱে কৰাটো সম্ভৱ নহয় এখন দেশৰ প্ৰধানমন্ত্ৰী যেতিয়া কিছুমান বিশেষ কামৰ বাবে অন্য ৰাষ্ট্ৰলৈ যাব লগা হয় তেতিয়া তেওঁৰ সেই বিমান যাত্ৰাৰ সময়খিনি সুৰক্ষিত কৰি ৰখাটো অত্যন্তই প্ৰয়োজনীয় হৈ পৰে প্ৰধানমন্ত্ৰীয়ে বিমান যাত্ৰাৰ বাবে ডাইৰেক্ট বিমানবন্দৰৰ টেকনিকেল এৰিয়াত প্ৰৱেশ কৰে PM মোদীৰ প্লেনখনৰ নম্বৰ সদায় এয়াৰ ইণ্ডিয়া 1 হয় যি সময়ত মোদী ডাঙৰীয়াই উৰাজাহাজত প্ৰৱেশ কৰে সেই সময়ত এয়াৰপৰ্টক নো ফ্লাইং জোন হিচাপে ঘোষণা কৰা হয় সেই সময়ত কোনো অন্য জাহাজ বিমানবন্দৰৰ পৰা উৰিবও নোৱাৰে আৰু বিমানবন্দৰত অৱতৰণো কৰিব নোৱাৰে এতিয়া আহিছো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বসবাস কৰা তেওঁৰ সেই ঘৰটোৰ সুৰক্ষা সম্পৰ্কত কিছু নজনা কথা জানিবলৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ 7 লোক মাৰ্গত অৱস্থিত এটা বিশেষ ঘৰত বসবাস কৰে যিটো ঘৰত সুৰক্ষা প্ৰদান কৰিবৰ বাবে 500 জন জোৱানে দিনে নিশাই কষ্ট কৰে এই ঘৰটোত এটা হেলিপেডো বনোৱা আছে যি হেলিপেডত 24 ঘণ্টা এখন হেলিকপ্টাৰ উপস্থিত থাকে আৰু PM মোদী যদি ক'বালৈ যাব লগা হয় তেনেহলে সেই হেলিকপ্টাৰ ব্যৱহাৰ কৰে আৰু এই বিশেষ ঘৰটোত সংকটকালৰ মোকাবিলা কৰিবৰ বাবে ইয়াত এটা সুৰংগও উপস্থিত আছে যাৰ দৈৰ্ঘ্য হৈছে 1.5 কিলোমিটাৰ নহলে ফ্ৰেন্ডছ আশা কৰিছো আপোনালোকে মোৰ ভিডিওটো চাই ভাল পালে আৰু যদি ভাল পালে তেনেহলে ভিডিওটো লাইক শেয়াৰ কৰিব নাপাহৰিব আৰু যদি আপোনালোকে মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু কাষতে থকা এই ঘণ্টিটো নিশ্চয় বজাব